ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ডেইলি লাইফ উইথ ভাসু। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। প্ৰায় 20 দিনমান হ'ল ভিডিঅ' কোনো ব্লগ শ্বুট কৰা নাই। মানে একচুৱেলি মোৰ এটা এক্সিডেণ্ট হৈছিল, তো সেইবাবে মই আজি 15-20 দিন ধৰি একো ভিডিঅ' দিব পৰা নাছিলোঁ। ফাৰ্ষ্টতে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। বহুত দিনৰ মূৰত আজি ভিডিঅ' কৰিছোঁ, তো সকলোকে মোৰ চেনেলত ৱেলকাম জনাইছোঁ। আৰু বহুত দিন ভিডিঅ' দিয়া নাই, আৰু মানে বহুত দিন ইউটিউব এইবোৰৰ লগত মানে কানেক্ট হৈ থকা নাই। মোৰ বাইকৰ এক্সিডেণ্ট এটা হৈছিল, তো সেইবাবে মোৰ হাতত এই বাহুত অকণমান দুখ পালোঁ, মানে ধাৰ দি ডিছলোকেটেড হৈছিল, তো সেইবাবে চাৰ্জাৰী কৰিবলগীয়া হৈছিল। মই দেখাই দিছোঁ বাৰু, এয়া চাওক, আৰু এয়া হাতত চাওক বেল লগোৱা হৈ আছে। গুৱাহাটীতে কৰালোঁ চাৰ্জাৰী, তো এতিয়া পূৰা ঠিক হৈ গৈছে। আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই, তো ভাবিলোঁ আজি এটা সৰুকৈ শ্বৰ্টকৈ এটা ভিডিঅ' বনাওঁ আপোনালোকক। কাৰণ মানে কি হ'ল কি নাই একোতো ভিডিঅ' চিডিঅ' বনোৱাই নাই। ইউটিউব ফ্ৰেণ্ড কিছুমানেও সুধি আছে কি হ'ল, বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। তো আজি এইটো সৰুকৈ এটা শ্বৰ্টকৈ ভিডিঅ' বনাইছোঁ। বহুতে সুধি আছিল কিয় ভিডিঅ' দিয়া নাই, কি হ'ল কি কথা। তো আজি এইটো ভিডিঅ'টো বনালোঁ আপোনালোকৰ কাৰণে, আৰু আশা কৰোঁ আপোনালোকে গম পালে কি হৈছিল, কিহৰ বাবে মই ভিডিঅ' দিয়া নাছিলোঁ। নাও সকলো ভাল হৈছে। মই যিহেতু ব্লগ বনাওঁ ন, ক'ৰবাত গৈ মোৰ আপোনালোকে প্ৰিভিয়াছ ভিডিঅ' চাব পাৰে। 70টামান ভিডিঅ' দিয়া হ'ল, ক'ত গৈছোঁ কি কথা, বহুত দূৰত গৈছোঁ, কিবা গৈছোঁ, সেইবোৰ আপোনালোকে চাব মোৰ প্ৰিভিয়াছ ভিডিঅ' চেক কৰি। নাওতো এতিয়া মানে ব্লগ বনাব নোৱাৰিম, যিহেতু ব্লগ বনাম মানে, কিন্তু মাজে মাজে বনাম। আৰু মই এতিয়া মানে ভাবিছোঁ মিক্স কণ্টেণ্ট হ'ব, আৰু মই মানে কিছুমান মানে কি টপিকৰ ওপৰতো ডিছকাছ কৰিম। কেতিয়াবা ব্লগ ভিডিঅ' বনাম। তো কেনেকুৱা হয় কনচেপ্টটো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। প্ৰায় মই 15 দিনমান হ'ল ভিডিঅ' নিদিয়া, 15-20 দিনমান হ'ল ইউটিউবত ভিডিঅ' নিদিয়া। আৰু আজি আকৌ এইটো ভিডিঅ' শ্বুট কৰিছোঁ। আজি হৈছে 21 নৱেম্বৰ। আজি বা কাইলৈ মানে এই ভিডিঅ'টো দি দিম। যিয়ে নহওক, লাইফত সকলো কথাতে পজিটিভ এটা থাকিব লাগে। ইয়াতকৈ যদি বেয়া হোৱা হয়, এই ফিলটো আহিব লাগে। মই ইয়াৰ আগতো কৈছোঁ ভিডিঅ'ত। তো এই স্মাইলটো মুখত আছে, হয় অলপমান যেতিয়া হৈছিল অলপ ভয় লাগিছিল, বিষ চিষ হৈছিল, বাট নাও অল ক্লিয়াৰ, অল ছেট হৈ গৈছে। নাও মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কিয় মই ভিডিঅ' দিয়া নাছিলোঁ তাৰ কথা ক'লোঁ। আৰু মই নেক্সট কি কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাম তাৰ ওপৰতো অকণমান সৰুকৈ আভাস এটা জনালোঁ। কিছুমান টপিকৰ ওপৰত ডিছকাছ হওক, বা মাজে মাজে ব্লগ ভিডিঅ' তেনেদৰে বনাম। কেনেকুৱা হ'ব তেনেদৰে বনালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বহুদিনৰ মূৰত ভিডিঅ' বনাইছোঁ। আপোনালোকে এটা লাইক নিশ্চয় কৰি থৈ যাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যোনে যোনে নতুনকৈ ভিজিট কৰিছে। থেংক ইউ ছ' মাছ গাইজ, লাভ ইউ অল এণ্ড বাই বাই।